70-ৰ পৰা 75% মুছলমান ধৰ্মাৱলম্বী লোকসকলে BPF-ক ভোট প্ৰদান কৰিছে। BTC-ত মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ, BTC-ত কোনো প্ৰকাৰেৰে মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ। खुलुमबाय बयखौबो बे समाव नोंथांमोननि गेजेराव जोबोद इम्पर्टेन्ट आपडेट नोंथांमोननि गेजेराव नैबे भिडिअनि गेजेरजों शेयार खालामनो नागिरदों। तो जोबजासिम नायलां जोबोद इम्पर्टेन्ट टपिक लानानै फैदों। तो नोंथांमोना नुदों जितु फैबाय थानाय विधानसभा इलेक्शननि सिगांनो आसामाव जितु एसआर रुल जितु लागु जानो थांगासिनो, नाथाय बे एसआर रुलखौ जोंनि बिटिसिआव लाबोआ बा बेखौ क्लसार खालामनांगौ होननानै बिटिसिनि चिफ मानगोनां हाग्रामा सार बिथाङा मैयाहाय गासै मोनबा जिल्लानि गासै जिल्ला बेंगिरि बा डिसिफोरजों सावरायलायदों आरो बेखौ क्लसार खालामनांगौ होननानै बिथांमोना थिरांथा लादों। तो बे बाथ्राया मानि थाखाय आरो बेखौ लानानै पृथ्वीराज नारायण देव मेस बिथाङा माखासे बाथ्रा बुंदों। स' बिटिसिआव माब्लाबाबो मिया राज खालामनाय बा मुस्लिमफोरखौ लानानै इलेक्शन बा राजनीति खालामनो होनाय जानाय नङा, दा बे बाथ्राखौ फोरमायदों। नोंथांमोना जोबजासिम नायलां जोबोद इम्पर्टेन्ट। তিনিটা কাৰণ আছে প্ৰমোদ বড়ো ডাঙৰীয়াই কিয় এইবাৰ BTCৰ ৰাজগাদীৰ পৰা আঁতৰি যাব লগা হৈছে। প্ৰথম কাৰণটো হৈছে 70-ৰ পৰা 75% মুছলমান ধৰ্মাৱলম্বী লোকসকলে BPF-ক ভোট প্ৰদান কৰিছে। ইয়াতে কোনোবা বেয়া পাই লাভ নাই। তুষ্টিকৰণৰ ৰাজনীতি BTCত 2025 চনৰ পৰিষদীয় নিৰ্বাচনত সেই যি 2025ৰ BTC ইলেকশ্যন তাতে তুষ্টিকৰণৰ ৰাজনীতি হৈছে, এয়া অপ্ৰিয় হ'লেও সত্য। আৰু 70-ৰ পৰা 75% মুছলমান ধৰ্মাৱলম্বী লোকসকলে BPF বা হাগ্ৰামা মহিলাৰীৰ লিডাৰশ্বিপক ভোট প্ৰদান কৰিছে। নাম্বাৰ 1। দ্বিতীয় কাৰণটো হৈছে যে উচ্ছেদৰ কাৰণ। প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজগাদীত অধিষ্ঠিত হোৱাৰ লগে লগে বিভিন্ন ঠাইত হয় ক'তবা মিয়া মুছলমান ক'তবা পূৰ্ববংগীয় মুছলমানসকলকো এভিকশ্যন নটিচ দিছে, সিহঁতো হয়। কিন্তু তাৰ বাহিৰেও বহু আমাৰ বৰ্ণবাদী হিন্দু লোকসকলকো তেওঁ নটিচ দিছিলে। আমি দেখিছিলোঁ কলিতা লোকসকলক নটিচ দিয়া, আমি দেখিছিলোঁ বৰ্মন লোকসকলক এভিকশ্যন নটিচ উচ্ছেদৰ জাননী প্ৰদান কৰা। চ' গতিকে ভূমি জাতি কেতিয়া থাকিব? যেতিয়া মাটি থাকিব। চ' মাটিৰ পৰাই যদি আপুনি কাৰোবাক উচ্ছেদ কৰি দিব বিচাৰে, আপোনাক কোনোবা ভোট প্ৰদান কৰিব জানো? সেই নটিচটো বৈধই হওক অবৈধই হওক, আপোনাক যদি কোনোবাই ঘৰৰ পৰা উচ্ছেদ কৰিব বিচাৰে সেইজন ব্যক্তি কেতিয়াও ভোট প্ৰদান নকৰে। হয়, মিয়া ৰাজনীতি বা মিয়া কেন্দ্ৰিক ৰাজনীতি অসমত হৈছে, অপ্ৰিয় হ'লেও সত্য কথা। কিন্তু ইয়াৰ কাৰণটোও আছে ন, যে কোনোবা পূৰ্ববংগীয় মুছলমানে আহি আমাৰ সত্ৰৰ মাটি দখল কৰিব। তোমালোকে দখল কৰিছিলা কিয় ভাই? মানিছোঁ তোমালোকক বেদখল কৰি কোনোবা ৰাজনীতি কৰিছে, কিন্তু তোমালোকে যদি দখল নকৰিলাহেঁতেন, বেদখল কৰা তোমালোকক সেই ভূমিৰ পৰা উচ্ছেদ কৰাটো প্ৰশ্নই নাহিলেহেঁতেন। তোমালোকে কাকো নুসুধাকে দখল কৰিছা মাটিখিনি, সেইকাৰণেতো আজি বিজেপিয়ে সুযোগ পাইছে তোমালোকক উচ্ছেদ কৰি ৰাজনীতি কৰিবৰ কাৰণে। তোমালোকে যদি তাতে দখল নকৰিলাহেঁতেন, বিজেপিয়ে ৰাজনীতি কৰিব নোৱাৰিলেহেঁতেন। আৰু BTCক লৈ মই এটাই কথা ক'ব বিচাৰোঁ যে BTCত মিয়া ৰাজনীতি নচলিব। চিধা চিধি কৈ দিছোঁ, মোৰ ৰাজনৈতিক কেৰিয়াৰ ভাল হওক বেয়া হওক এইটো মই নাজানো, BTCত মিয়া ৰাজনীতি নচলিব। মিয়াক টাৰ্গেট কৰি বা মিয়া জনগোষ্ঠীক অপমান কৰি বা বিভিন্ন বাক্যবান মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি বাক্যবান প্ৰদান কৰি কোনোবাই যদি BTCত ৰাজনীতি কৰিব বিচাৰিছে, সেয়াও আমি হ'বলৈ নিদিওঁ। আৰু কোনোবাই যদি মিয়াক তুষ্টিকৰণ কৰি ৰাজনীতি কৰিব বিচাৰিছে, সেয়াও হ'ব নিদিওঁ। স্পষ্টভাৱে কৈছোঁ, নহয় বিজুদা, মই স্পষ্টভাৱে কৈছোঁ, কোনোবাই যদি মিয়াই ভূমি বেদখল কৰিছে, মিয়াই BTCক আগ্ৰাসন কৰিব, মিয়াই BTCৰ ডেম'গ্ৰাফি বা জনগাঁথনি শেষ কৰি দিব বুলি কৈ ভয় খুৱাই ৰাজনীতি কৰিব বিচাৰিছে, BTCত সেয়া হ'বলৈ আমি নিদিওঁ সচেতন যুৱক হিচাপে। আৰু কোনোবাই যদি মিয়াক তুষ্টিকৰণ কৰি যে মিয়া জনগোষ্ঠীটোক নিজৰ ভূমিক বেদখল কৰিব দি যদি ৰাজনীতি কৰিব বিচাৰিছে বা বেআইনীভাৱে পাট্টা প্ৰদান কৰি যদি মাটিৰ পাট্টা প্ৰদান কৰি BTCত মিয়াক তুষ্টিকৰণ কৰি যদি কোনোবাই ৰাজগাদীত বহিব বিচাৰিছে, সেয়াও আমি হ'বলৈ নিদিওঁ। কাৰণ 2003 চনৰ পিছত 6ষ্ঠ অনুসূচী অনুযায়ী যি BTC চুক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই সময়ত স্বাক্ষৰ কৰিছিলে, সেই ত্ৰিপাক্ষিক চুক্তি অনুযায়ী 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পিছত ভাৰতীয় মানুহ, অসমীয়া মানুহ, বঙালী মানুহ, যোনেই নহওক হিন্দু মুছলমান, 2003 চনৰ পিছত কোনো এজন ব্যক্তিয়ে গৈ ভূমি আৰু বাসস্থানৰ অধিকাৰ BTCত লাভ কৰিব নোৱাৰে। যিহেতু এইটো এটা প্ৰটেক্টেড 6th শিডিউল কাউন্সিল, তাতে মিয়া আৰু হিন্দু এইবিলাকতো বাদেই দিয়ক, আপুনি বিজু ডেকা আপুনিয়ে কালি গৈ BTCৰ ভূমি ক্ৰয় কৰিব নোৱাৰে। চ' মিয়াৰ ৰাজনীতি আমি কিয় হ'ব দিম? তাতে হ'বলৈ নিদিওঁ। আৰু কোনোবাই যদি ভাবিছে যে মিয়াক তুষ্টিকৰণ কৰি আমি ৰাজগাদীত থাকিম, সেয়া হ'বলৈ নিদিওঁ। মিয়াক তুষ্টিকৰণ কৰি যদি কোনোবাই 5 বছৰ ৰাজগাদীত থাকিব বিচাৰে, তেওঁলোকে থাকিব পাৰে। আই হেভ নাথিং টু চে।
বাট ফৰ দ্য লংগাৰ ৰান মোৰ বয়স এতিয়া 28 বছৰ বা 27 বছৰ পূৰা কৰি মই 28ত ভৰি দিছোঁ চ' গতিকে মোৰ যিটো চিন্তাধাৰণা মই মোৰ নেক্সট জেনেৰেশ্যনৰ কথা ভাবিব লাগিব মই অনাগত 30 বছৰ 40 বছৰৰ ৰাজনীতিৰ কথা ভাবিব লাগিব এটা কথা কোৱাচোন এই কথাখিনি স্পষ্টকৈ কৈছাই আগ্ৰাসন তাত মিয়াৰ হোৱা নাই হোৱাৰ সম্ভাৱনাও নাই চাওক 2003 চনৰ আগত যদি কিবা আগ্ৰাসন হৈছিল সেয়া নিশ্চিতভাৱে অসম চৰকাৰ বা BTC চৰকাৰ জ্ঞাত আৰু যিটো ভূমি আৰু ৰাজহ বিভাগ আজিৰ দিনত ট্ৰেন্সফাৰ্ড ছাবজেক্ট BTC চুক্তি অনুযায়ী ভূমিটো এতিয়া অসম চৰকাৰে নাচায় BTC চৰকাৰে চায় চ' BTC চৰকাৰৰ লগত তন্ন তথ্য আছে যে 2003 চনৰ পূৰ্বৰ পৰা কোনবিলাক লোক তাতে আছে আৰু 2003 চনৰ পিছত কোনবিলাক লোক আছে 3 চনৰ পূৰ্বৰ লোকসকল স্পষ্টভাৱে কৈছোঁ 2003 চনৰ পূৰ্বতে BTCত বসবাস কৰা লোকসকল যোনে ভাৰতীয় লোকসকল বনাফাইড চিটিজেন তেওঁলোকে তাতে যদি মাটিৰ পট্টা পোৱা নাই তেওঁলোকে মাটিৰ পট্টা পোৱাৰ সম্পূৰ্ণভাৱে সাংবিধানিক অধিকাৰ আছে কিন্তু 2003 চনৰ পিছত কোনোবা মিয়াই হওক কোনোবা হিন্দুই হওক কোনোবা ডেকাই হওক কোনোবা নাৰায়ণ দেৱ মেছে হওক কোনোবা বৰুৱাই হওক কোনোবা কোচ কলিতা কেওটে হওক তেওঁলোকে 2003 চনৰ পিছত BTCৰ বাহিৰৰ পৰা গৈ BTCত কিন্তু ভূমি ক্ৰয় কৰাৰ অধিকাৰ নাই সেইকাৰণে ৰিপিট মই লাষ্ট টাইমৰ কাৰণে কৈছোঁ যে মই এজন যুৱ ৰাজনীতিকবিদ হিচাপে যেহেতু মই অনাগত 30 বছৰৰ নেক্সট জেনেৰেশ্যনৰ কথা ভাবিব লাগিব সেইকাৰণে BTCত মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ BTCত কোনো প্ৰকাৰেৰে মিয়া ৰাজনীতি হ'বলৈ নিদিওঁ মিয়াৰ নামত ভয় খুৱাই কোনোবাই ভোট লাভ কৰিব সেয়াও হ'বলৈ নিদিওঁ আৰু কোনোবাই মিয়াক তুষ্টিকৰণ কৰি মিয়াক সন্তুষ্ট কৰি যদি ভোট লাভ কৰিব বিচাৰিছে সেইটোও হ'বলৈ নিদিওঁ স্পষ্ট কথা थारैनो नोंथांमोना बुजिबाय थ' बेवहाय पृथ्वीराज नारायण देव बिथाङा बुंदों जे थांनाय जिथु BTC इलेक्सनाव प्रमोद बर' जेननायनि गुबै जाहोनानो जादों बै समाव BTC गभर्नमेन्ट थानाय समाव प्रमोद बर' सरकारनि समाव इलेक्सन खाथिब्ला जिथु मोनफ्रोमबो BTC जिल्लायावनो इलेक्सन खालामनायनि जिथु नटिफिकेसन हरफ्लादोंमोन हाइकर्टनिफ्राय होननानै स्टेट गभर्नमेन्टनिफ्राय होननानै आरो बेवहाय 75% मुस्लिमनि भट लानानै देरहादों होननानै बिथाङा रोखा बुंबाय नाथाय बे बाथ्राया सैथो नङा नोंथांमोना एसे आन्दाज खालाम जिथु आसामाव गोदान जिथु रुल एसआर जिथु जानो थांगासिनो लागु जानो थांगासिनो बे एसआर रुलनि गेजेरजों गोबां जायफोरा गुबुन जायगानिफ्राय फैनाय बा आउटनिफ्राय फैनाय बाहेरानिफ्राय फैनानै थाफैनाय बैसोरनि भटार लिस्टआ बा बै भटार लिस्टनिफ्राय गोबां मानसिफोरनि नामा दानजानो थांगासिनो बा बे भेरिफिकेसननि गेजेरजों नाथाय बेखौ क्ल'ज खालामनो थाखाय जोंनि BTCनि चिफ मानगोनां हाग्रामा सार बिथाङा आसामनि केबिनेट मिनिस्टार जयन्त मल्ल बरुवाखौ लानानै BTCनि गासै 5 जिल्लानि डिसिफोर बा जिल्ला मावख'गिरिफोरजों सावरायलायनानै BTCआव बेखौ लागु खालामनाय जाया बे एसआर रुलखौ माने क्ल'ज खालामनांगौ होननानै बिथाङा थिरांथा लाबाय थ' गोबां साननो गोनां अब्ला नोंथांमोना बुजिबाय जिहेथु नोंथांमोना नुदों अरुणाचल बायदियाव जायफोरा थागिबि नङै जा हा दखल खालामना थानाय बैसोरखौ होखारदों इभेक्सन खालामदों कार्बि आलङावबो बेफोरबायदि जायफोरा थागिबि नङा हा दखल खालामना थानाय बिसोरखौ इभेक्सन खालामदों होखारदों नाथाय जोंनि BTCआव बेखौ माने भट बेंक हिसाबै जोंनि BTCनि लिडारफोरा बेखौ बाहायनो नागिरो मानोना जोंनि BTCआव बैसोर नङाब्ला देरहानो हानाया गोरलै नङा दा बे बाथ्राखौ लानानै पृथ्वीराज नारायण देव बिथाङाबो बुंदों जे जोंनि BTCआव मुस्लिमफोरखौ लानानै राजनिति खालामनो होनाय जानाय नङा दा बे बाथ्राखौ बुंदों आरो थारैनो नोंथांमोना बे बाथ्रानि सायाव मा फोरमायनो सानो अब्ला नोंथांमोना बुजिबाय बेवहाय थारैनो BPF पार्टिया बा मानगोनां हाग्रामा सार बिथाङा थांनाय इलेक्सन समाव जिहेतु हानि पाट्टा STखौ लानानै बा मुस्लिमफोरनो थानाय मोन्थाय बा हानि पाट्टाखौ होगोन दा इभेक्सन खालामनाय जाया दा बेफोरबायदि थांखिखौ लानानै बिथाङा जिहेतु इलेक्सन देरहानाय बे सैथोबो लामा नोंथांमोना बे बाथ्राखौ बुजि मोनबाय जानांगौ दा आं बिनि सायाव बांद्राय बाथ्रा बुङा नोंथांमोना मा फोरमायनो सानो कमेन्ट सेक्सनाव थांनानै कमेन्ट खालामना फोरमायदो